আপুনি কি ই শ্ৰমিক কাৰ্ড বনাইছে নেকি? যদি বনাইছে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণভাৱে আপোনাৰ কাৰণে বনোৱা হৈছে। আপুনি যদি ই শ্ৰমিক কাৰ্ড বনাইছে আৰু তাত এনেকুৱা কিছুমান অপশ্যন আছে যিবিলাক জেনুইনলি সকলো মানুহে জানিও তাৰপিছতো ভুল কৰি পেলায়, যাৰ ফলত মানুহৰ ই শ্ৰমিক কাৰ্ডবিলাক ৰিজেক্টেড হৈ আছে। গতিকে আপুনি এই ভিডিঅ'টো মিছ নকৰিব, গোটেই ভিডিঅ'টো দেখক। ই শ্ৰমিক কাৰ্ডখন এনেকুৱা এখন কাৰ্ড যি কাৰ্ডখন আপোনালোকে অনলাইন যোগে বনাব পাৰি আৰু এই ব্যৱস্থাটো সকলোকে দিয়া হৈছে। এই শ্ৰমিক কাৰ্ডখন বনাবলৈ হ'লে আপুনি পোনপ্ৰথমে আপোনাৰ গুগল ৱেবছাইটত বা যিকোনো এটা ৱেবছাইটত গৈ পেলাই আপুনি অনলাইন কৰিব পাৰে আৰু তাত আপোনালোকে এনেকুৱা কিছুমান অপশ্যনবিলাক ভুল বাছি লয় যিবিলাক অপশ্যনত আপোনালোকে কেতিয়াও হ'ব নোৱাৰে এইবিলাক বস্তু। যেনেকৈ আপুনি ই শ্ৰমিক কাৰ্ডখন এপ্লাই দিছে, এপ্লাই দিয়াৰ পিছতে ইয়াতে আপোনাৰ কিছুমান জেনুইনি কথা, যেনেকৈ আপোনাৰ ঘৰ নম্বৰটো সকলোৱে বেলেগ বেলেগ থাকে। ঘৰ নম্বৰ কিছুমানে জান্দা মন্দা দি দিয়ে, যিবিলাক উল্টা পাল্টা ঘৰ নম্বৰ দি দিয়ে। তাৰপিছত লোকেলিটিবিলাক উল্টা পাল্টা হৈ থাকে। তাৰপিছত আপুনি এড্ৰেছ দিয়ে এক জেগাৰ, তাৰপিছত পিন নম্বৰটো দিয়ে বেলেগ জেগাৰ। তেনেকুৱা ক্ষেত্ৰত গৈ পেলাই ই শ্ৰমিক কাৰ্ডবিলাক ভেৰিফাইৰ ফলত পিছত ৰিজেক্টেড মাৰি দিয়ে। আপুনি বনোৱাৰ লগে লগে আপোনাৰ স্মাৰ্ট কাৰ্ডখন বা PDF কপিটো আহি যাব, কিন্তু আপোনাৰ কাৰ্ডখন কিন্তু পিছত ৰিজেক্ট মাৰি দিয়ে। আৰু ৰিজেক্ট মৰাৰ লগে লগে আপোনাৰ এই কাৰ্ডখনৰ কোনো গুৰুত্বটো নাথাকিল। গতিকে আপুনি কি কৰিব লাগিব, আপোনাৰ ৱেবছাইটত গৈ পেলাই বা গুগল ৱেবছাইটত গৈ পেলাই আপুনি শ্ৰমিক কাৰ্ডখন মোবাইল নম্বৰে ৰেজিষ্টাৰ কৰাটো আপুনি লগইন কৰি ল'ব। লগইন কৰি লোৱাৰ পিছতে আপুনি আধাৰ দি পেলাই লগইন কৰিব। আধাৰ দি লগইন কৰাৰ পিছত আপোনাৰ ডেশ্ববৰ্ডটো ওলাই আহিব আৰু ডেশ্ববৰ্ডটো ওলাই অহাৰ লগে লগে আপোনাৰ ইয়াতে দুটামান অপশ্যন ওলাব। এটা হৈছে আপোনাৰ ডাউনলোড অপশ্যন আৰু এটা হৈছে আপডেট। এই আপডেট নামৰ অপশ্যনটোত আপুনি ক্লিক কৰি ল'ব আৰু আপুনি ভালদৰে চাই ল'ব যে ইয়াতে আপোনাৰ কি অসুবিধা হৈ আছে, যাৰ কাৰণে আপোনাৰ কাৰ্ডখন ৰিজেক্ট মাৰিবলগীয়া হৈছে। আৰু এই কাৰ্ডখন যিটো আপুনি স্পেম কৰিছে, এই বস্তুটো আপুনি শুধৰণি কৰি লওক। শুধৰণি কৰি লোৱাৰ পিছত 24 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰতে আপোনাৰ কাৰ্ডখন আকৌ পুনৰাই বনি যাব। গতিকে অসমবাসী ৰাইজলৈ বা গোটেই ভাৰতবাসী ৰাইজলৈ এটাই অনুৰোধ যে আপোনালোকে যাতে এনেধৰণৰ ভুল যাতে কেতিয়াও নকৰে। এই সাধাৰণ ভুলৰ কাৰণে আপোনাৰ কাৰ্ডখন ৰিজেক্ট হৈ যাব পাৰে। ফৰ এক্সাম্পল, আপোনাৰ বেংক একাউণ্টখন আপুনি একাউণ্ট নম্বৰ দি দিছে এটা, দিয়াৰ পিছত আপুনি IFSC কোড সকলো মাৰিলে, কিন্তু একাউণ্ট নম্বৰ দিয়াৰ পিছতে আপুনি একাউণ্ট নম্বৰ দিলোঁ দুটামান ভুল মাৰি দিলে বা মিষ্টেকত ভুল হৈ গ'ল, ধৰি লওক আপোনাৰ ভেৰিফাইড ভুল হৈ গ'ল। ভুল হোৱাৰ পিছতে আপোনাৰ যেতিয়া অফিচিয়েলি তেওঁলোকে ভেৰিফাই কৰিব, তেতিয়া আপোনাৰ একাউণ্ট নম্বৰ মৰাৰ লগে লগে যেতিয়া নামটো মেটচ নকৰিব, তেতিয়া আপোনাৰ কাৰ্ডখন ৰিজেক্ট চিয়'ৰ মাৰিব। গতিকে এইবিলাক কিছুমান জেনেৰেল নলেজৰ পৰা আপোনালোকে অলপ সাৱধান হওক। এইবিলাক বস্তু আপোনালোকৰ জ্ঞানটো থাকিব লাগে। ভালদৰে বনাওক। কাৰ্ড কিছুমানে আছে টকা পইচা লোভত বা কিছুমানে বেলেগক কৰি দিয়ে লোভত, আপোনালোকে জান্দা মন্দা যিবিলাক বস্তু খালী নহয় এইবিলাকেই দি দিয়ে। তাৰপিছত যোনটো কাম হয় সেইটো কাম তেওঁলোকে জীৱনত কৰিও পোৱা নাই সেইবিলাক চিলেক্ট কৰি দিয়ে। এইবিলাক কাম যাতে কেতিয়াও নকৰে। এই বস্তুবিলাকৰ কাৰণে আজি এনেকুৱা অৱস্থা হৈ আছে। যিবিলাক যোৱা 2-3 দিনৰ পৰাই এনেকুৱা কেইখনমান কাৰ্ড পোৱা গৈছে যিসকলে ৰিজেক্টেড হৈ গ'ল বুলি। তেতিয়া SMS আহিছে যে আপোনালোকৰ UN কাৰ্ডবিলাক ৰিজেক্টেড হৈছে বুলি। গতিকে ভালদৰে চাই ল'ব, ধুনীয়াকৈ কাৰ্ডবিলাক বনাই থাকিব। ধন্যবাদ।